হাই ফ্ৰেণ্ড, আশা কৰোঁ সকলোৱে ভালেই আছে। আজি মই আপোনালোকৰ ওচৰত আহিছোঁ কোনো ৰ'ষ্টিং কৰাৰ কাৰণে নহয়, কোনো প্ৰেংক কৰাৰ কাৰণে নহয়, কোনো ব্লগছ ভিডিঅ' বনোৱাৰ কাৰণে নহয়। আজি মই আহিছোঁ এজন শিশুৰ লগত আপোনালোকক চিনাকি কৰি দিম। যিজন শিশুক চালে আপোনালোকে আচৰিত হৈ যাব। এনেকুৱা প্ৰতিভা সম্পন্ন এজন শিশুৰ লগত চিনাকি কৰি দিম। সেই শিশুজন ডুবাইৰো নহয়, আমেৰিকাৰো নহয়, কুৱেইটৰো নহয়, কাটাৰৰো নহয়। সেই শিশুজন আমাৰ অসমৰ পাঠশালাৰ, যি পাঠশালাৰ কথা কিছুদিন আগতে মানুহে চৰ্চিত কৰিছিল, মানুহে ফেচবুকত ইউটিউবত মানুহে আলোচনা কৰিছিল যে পাঠশালাত ভাল কোনো ইউটিউবাৰ নাই। সেই পাঠশালাৰ এজন শিশুক মই দেখালে আপোনালোকে আচৰিত হৈ যাব আৰু পাঠশালাৰ বিষয়ে এনেকুৱা বেয়া মন্তব্য সমালোচনা নকৰিব। মই কিন্তু পাঠশালাৰ নহয় দেই, মই দৰং ডিষ্ট্ৰিক্ট, ঠিক আছে? সেইবুলি কোনোবাই আকৌ কমেণ্ট বক্সত দিন নিদিব যে কি হ'ল, আজিকালি দেখোন SRTV 96 পাঠশালাত বিক্ৰী হৈ গ'ল, পাঠশালাত দালালি কৰি আছে। নাই, মই কোনো ধৰণৰ দালালি কৰা নাই। মই পাঠশালাৰ কোনো ব্যক্তিৰ সৈতে কোনো বিক্ৰী হোৱা নাই। মই অসমৰ সন্তান। মোৰ কাৰণে দৰং ডিষ্ট্ৰিক্টৰ যিটো পাঠশালা হয়তো, বৰপেটা হয়তো, গুৱাহাটীও হয়তো মোৰ কাৰণে সমগ্ৰ অসমটো সমান, ঠিক আছে? যিয়ে নহওক, ইমান আলোচনা নকৰি মই এতিয়া মূল ভিডিঅ'ত যাওঁ, আপোনালোকক সেই শিশুজনৰ লগত চিনাকি কৰি দিওঁ। সেই শিশুজনৰ বহুত কিছু ভিডিঅ' মই এই চেনেলত আপলোড কৰিম। আজিৰ এই ভিডিঅ'টোত মই শিশুজনে এটা কবিতা আবৃত্তি কৰিছে, সেই কবিতাটোৰ বিষয়ে কবিতাটো আপোনালোকক মই দেখাম। ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাব। আজি তোলে বৰকৈ মনত পৰিছে অ' মা। কান্দিলেওচোন চকুৰ পানী নোলাই, নে চকুৰ পানী চেচে হ'ল। কেতিয়াবা তই মোৰ সপোনত আহ, জাননে মা? তই সপোন আহি মোক মৰম কৰ, মোক ভাত খুৱাই দিয়। সপোনত নহয় মা, তই সঁচাকৈ আছো। তোৰ হাতখনেৰে ভাত খাবলৈ মই ৰখি আছো মা, মই ৰখি আছো। আজি 3 বছৰ ধৰি মই অকলে থাকিলো আৰু নোৱাৰা হৈছো মা। তই ঘূৰি আহচোন। মোৰ কেতিয়াবা কেনে লাগে জানো মা? তই যে মোৰ লগতে আছ, মোৰ কাষত থাকি মোক মাতিছ, কথা কৈছ, মোৰ লগত খেলিছ। মা, এটা কথা জাননে? মোক আজিকালি মানুহে পগলা বুলি কয়। মই বোলে তোৰ কথা ভাবি ভাবি পগলা হৈছোঁ। তইতো মোক নকওঁ ন মা? তইতো জান মই পগলা নহয়। সৰুতে যে তই মোক বাবু বুলি মাতিছিলি, সেই বাবু মাথাৰি শুনিবলৈ মই আগ্ৰহেৰে ৰৈ আছোঁ মা। মোক মাতচোন এবাৰ। মাত না মা। তই নামাতচোন, মাত না। মাত না। মোক বেয়া পাইছ? মই যে দুষ্ট কৰোঁ, মোক বেয়া পাইছ ন? হ'ব দে, মই আজিৰ পৰা নকৰোঁ দে। তুমি ঘূৰি আহা মা। মই আজিৰ পৰা দুষ্টও নকৰোঁ, মই তোমাক একো নোখোজোঁ। তুমি ঘূৰি আহা। তুমি নাহিলে কিন্তু মই দুষ্ট কৰিম দে। তুমি ঘূৰি আহা মা।